আৰু নতুন ভিডিঅ'তে আপোনালোকক স্বাগতম জনালোঁ মানে বহুত দিন ব্লগ দিয়া নাছিলোঁ মানে বহুত কিবা কিবি প্ৰব্লেম হৈছিল আপোনালোকক কম এইগিলা কথা তাৰপিছত আজি ভাবিলোঁ কি অলপ বতৰটো সেমেকা বতৰ অলপ কমছি এতিয়া বৰষুণ বাৰু তো ভাবিলোঁ কি অলপ প্ৰজ্ঞাৰ লগত অলপ ফুৰি আহোঁ তো ক'ত যাওঁ দেখাই আছোঁ আপোনালোক চাই থাকক ঘৰৰ পৰা গৈছিলোঁ মতে ইয়াতে পানী এতিয়া যাব নোৱাৰোঁ আমি আৰু ঘূৰিব লাগিব এতিয়া ঘূৰাৰে দিন কৰিছিলে আৰু গাইছ য পানী গাইছ পানী উৰা আৰু হয় পানী আৰু ফাই দেখিব লাগিব আমি এতিয়া তাৰপিছত অলপ পানী চানী পাৰ হৈ গ'লে এতিয়া অলপ যাই আছোঁ মধুচি চাইড পানী চাবা ব্ৰেগুৰ মাতে ব্ৰেগুৰ মাত নাছে কিন্তু মাত লৈ আছে বহুত এতিয়া মানে অলপ আমি মধুচিত দেখি আহিছোঁ মধুচিত এবাৰ এনেকৈ বদল দেখি যাম নেকি যাই বোলে অলপ পানী চানী চাওঁ কেনেকুৱা পৰিস্থিতি মই অলপ মানে মিনিষ্টাৰ নাই মই অলপ পানী চানী চাবৰ কাৰণে মোক পীযুষ হাজৰিকাই পঠাই দিছে আৰু মোক তো অলপ পানী চানী চাই আহোঁ তো গাইছ এইখিনিতে আহি পালোঁ মানে পানী যোৱাবাৰৰ নিচিনা সিমান নাই কিন্তু যদি আৰু পুৰা অভাৰ দিয়ে আৰু পানী মানে অভাৰ যদি বৰষুণ দিয়ে আৰু তেতিয়া পানী হ'ব লগা চান্স আছে কিন্তু ধাৰ আছে কিন্তু তামান ধাৰ আছে পানীখিনিৰ আগতে এই সেইডাল গছৰে তাতে লাগিছিল সেই হেৰিডালৰ পাতত লাগিছিল এইবাৰ মানে লগা নাই পানী এইবাৰ কম আছে বেছি নাই পুঠিমাৰী নদীত আমাৰ মানে পুঠিমাৰীত যদি পানী হয় তেতিয়া আমাৰ ৰঙিয়াখন ডুব যাব আৰু মানে মাথাউৰি ভাঙি মানে বল্লা চল্লাৰ পানী সিমান হেৰি নহয় কিন্তু ইয়াতে যদি পানী বাঢ়িব লাগে যদি বৰষুণ দি থাকে আজি বোলে আৰু কিবা বোলে হেৰি চুনামি আহিব বোলে শুনিছোঁ এই চুনামি একে সাগৰত ঢৌ একে আমাৰ ইয়াতে নদীত ঢৌ চুনামি আমাৰ নদীত ঢৌ চুনামি তো আহিছে যদি যায় তেতিয়া পানী চানী হ'ব লাগে যদি ভগৱানে নকৰক আৰু নালাগে পানী চানী হ'বা আৰু দুখ লাগে দেখোন পানী চানী হ'লে এন্দৰো ঘৰ চৰ তল যায় আমাৰো ঘৰ চৰ তল যায় সেই আৰু অলপ যাই থাকোঁ অলপ বদল চাইড নে কি হা বদল চাইড যাই থাকোঁ অঁ আহি অলপ ইয়াতে ৰখিলোঁ গাইছ এই পুখুৰীটো মই কিনিছোঁ এই পুখুৰীটো এই 16 লাখত কিনিছোঁ 16 লাখ এটা মানে চুইমিং পুল বনাম বুলি ভাবিছোঁ আৰু তাৰপিছত কি কৰিবি আৰু ৰঙিয়াত এটা চুইমিং পুল নাই না নাই মানে দিম আৰু ফ্ৰীতে দিম মানুহক গা ধুবা कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम আমি মানে এটা মানে গাঁও পালোঁ গাঁও মানে ইমান ধুনীয়া মানে কি ভিউ আছে গাঁওখনত মানে মধুকুছিৰ পৰা মোটামুটি 2 কিলোমিটাৰমান ভিতৰত সোমাই আহিছোঁ আহিবলৈ মানে চালিয়া গাঁও আৰু মানে গাঁওখন মানে কিবা এটা ভাইবছ আছে এতিয়া ভাবছোঁ আমিতো অলপ মোনাত দেখি যাওঁ মোনাত মানে আমি ইয়াতে দোকান এখন আছে তাতে আমি যাই থাকোঁ গধূলি চাহ খাম আৰু তো যাই থাকে লাগি লগাই চব থাকোঁ এতিয়া আমি মানে চাৰ্চৰ ডনমত আছোঁ ইয়াতে বহুত বছৰ পঢ়িলোঁ দে গাইছ বহুত বছৰ পঢ়িলোঁ ইয়াতে মেমৰিজগিলা বহুত মেমৰিজ আছে আজিকালি আহিবা সোমাই নাপাওঁ এনে একবাৰ ফুৰিব আহিলেও দেখিলোঁ ভাল লাগিল পানী আহিছিল দেখোন কিছু আগতে এইটো গুৱাহাটী এনেকৈ পানী বৈ গৈছিল গাইছ এতিয়া চলিকেইটামান ভাঙি গৈছিল বেয়া লাগিলে চলিকেইটাৰ কাৰণে তো আমাৰ বয়সৰে চলি বল্লাৰ পানী সোমাইছে নেকি পানী বেয়া পাইছে और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल खरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना मेरे रांझना बता देना बता देना না আহিবা লওঁ কিন্তু আমি এখন দোকানতে আড্ডা দিওঁ তো এতিয়া মানে খোলা নাই এতিয়া ভাবছোঁ আগত দেখি যাওঁ নেকি আগত দেখি যোৱা আগত দেখি আছে না আগত দেখি এখন আছে জানা বোলা কিন্তু পুলিচ থাকে নেকি আৰু পুলিচ থাকে নেকি তাকে ভাবছোঁ যদি হেলমেট চেলমেটটো আকৌ পিন্ধি আনা আকৌ নলবাৰী ডিষ্ট্ৰিক্ট পৰে এইখিনি দিয়া ভাবছোঁ এখন খোলা থাকিলে ভাল লাগিল হয় আমাৰ দাদা ঈদ গেল না ঈদৰ কাৰণে আৰু দাদাই 2 দিন বন্ধ ৰাখিছে দে গাইছ আগত দেখি যাই থাকোঁ পাওঁ যদি খালোঁ নহ'লে পিছফালে খাম আৰু ক'ৰবাত তো গাইছ আহি পালোঁ অলপ মোনাৰ পৰা অলপ দূৰত আহিলোঁ মানে নলবাৰী ডিষ্ট্ৰিক্টে পৰে এইখিনি হাতত তো ইয়াতে দোকানত মানে আহোঁ কেতিয়াবা তো মই পাহৰি গৈছোঁ সেইকাৰণে সুধিলোঁ আগতে দোকান আছে নে নাই তাৰপিছত মানে ভয়কৈ আহিলোঁ আৰু পুলিচ নাছিল তো ইয়াতে অলপ চাহ তাহ ইয়াতে বাইদেউক ক'লোঁ যি চাহ তাহ অলপ বনাই দিয়ক তো চাহ তাহ খাই লওঁ খাই পেলাই আৰু ওলাই যাওঁ ঘৰত দেখি তো গাইছ মোনাৰ পৰা আহিছিলোঁ পূৰা বৰষুণ একদম ধুমা মাছি বৰষুণ পূৰা জিকিছোঁ এতিয়া ৰঙিয়াত দেখি আৰু ভাল লাগে নেকি এই মোনাতে এইখিনি অৱস্থা দোকান চোকানো কোনো নাই ক'ত ৰখো মানুহ এতিয়া
কিন্তু বেয়াকৈ জিকিলো আজি গাইছ ই নামেৰিলাক গাড়ী পানীত যাওঁ যাবই চাইলেঞ্চাৰ নালাগে গাড়ী আমাৰ এইখিনি দ আছে বেয়াৰ গাড়ী তেনেকৈ ব্লগ বনাবা পানী পানী এই ইক' পাৰ্কৰ অৱস্থা পানী নহ'বা লাগে আৰু নাই আৰু পানী নাই বেছি পানী নাই তো আমি এষ্টিকেল যাই আছোঁ দে গাইছ আৰু গাইছ পানী এইতে মানে বস্তু আৰু ড্ৰেইন চেইন নহয় আছে আমাৰ দোকানত ইমান পানী এইবাৰ ৰেল গেট বন্ধ এফালেতো যাব নোৱাৰা এফালে পানী যাবি নেকি এচিড দেখি যাব খুজিছিলোঁ কিন্তু পানী ইয়াতে আৰু মানুহকেইটা মানে সুধিলোঁ যি দোকানখন খোলা নাই বোলে তো এফালে ঘূৰি যাওঁ আৰু গোটাই পানী এইবাৰ বোলে গোটাই চাইলেঞ্চাৰত লাগিব বোলে পানী সেইকাৰণে গাড়ীটো পুৰণা শংকৰদেৱৰ ৰাস্তাটোতো পানী গোটাই চব চাইড পানী গাড়ী গুৱাহাটী এখন পকৰী দোকান আছে যদি এখন খোলা আছে তো খাম আজি মানে পকৰী খামেই আৰু ক'ৰবাত ধৰিলোঁ ক'ৰবাত খাম দে আৰু গাড়ী এনেকৈ আহিলোঁ এইবাৰ এইবিলাক পকৰা অলপ পকৰা চকৰা খাই লওঁ সেই আৰু খামে বুলি কৈছোঁ নে আজি খামেই আৰু সেইকাৰণে যোৱাই নহয় আহিছোঁ আৰু গাইছ লৈ ল'লোঁ খাই দিওঁ খাবা নাজানো খা খা সোমো বঢ়িয়া গাইছ এতিয়া আমি অলপ মিলনপুৰত দেখি আহিলোঁ এনেকৈ ফুৰিবা ফুৰি গৈছোঁ আজি ফুৰি গৈছোঁ যি নহওক আৰু নাযাওঁ সেইফালে মিলনপুৰত দেখি মেইন মিলনপুৰত দেখি নাযাওঁ আমাৰ এই ৰাস্তা এই অসমীয়া ব্লগাৰ তই যি ব্লগ চাই আছা না ৰাস্তা ঠিক কৰিবি ইয়াতে এই ৰাস্তা এই পানী অন্ধৰ এই ব্লগাৰ অলপ ডনেশ্যন কৰিব নোৱাৰা তই ডনেশ্যন কৰিব নোৱাৰা তই অলপ ডনেশ্যন কৰিবি কেইবাৰ কোৱা এটা কথা এনেকৈ ক'ব লাগিব তাক অলপ দম দিব লাগিছে এই পানী অন্ধৰ ৰাস্তাত হা অসমীয়া ব্লগ ঘৰত উঠো না পানী এতিয়া নঘৰ হা এতিয়া নঘৰ এনেকৈ পানী উঠো নাই এইফালে পানী নাই সি কিবা মন পচন্দ কৰি বস্তি গাই সি কিবা মন পচন্দ কৰিছে মন পচন্দ কৰি পেলাই পানী চানী নহ'ব থৈ দিছে এয়া গাইছ এন্দৰ ঘৰত পূৰা পানী পানী এতিয়া মই এইগিলা পানী খচি খচি মোক একালি লৈ আহিছে মোক তাই ৰাস্তাত নামি দিব দিছোঁ তাত চাউল ব্ৰেড ফ্লাড ঠিকে আছে মই গাইছ এতিয়া পানী খচি খচি যাব লাগিল এই অৱস্থা জিপচিতে গাইছ বাদ দি যি হওক দে আৰু গাইছ মই ভিডিঅ'টো আৰু শেষ কৰিম আৰু তো গাইছ য'ৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ তাতে এইবিলাক শেষ কৰিবলৈ ওলাইছোঁ যদি ভিডিঅ'টো ভাল পালে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এইখিনি কৰি দিব আৰু কমেণ্টো কৰিব নাপাহৰিব দেই গাইছ তো আজিলৈ ইমানে বাই বাই ধন্যবাদ।